Hello, so এই ভিডিওটো কাৰোবাৰ কাৰণে মেসেজ একচুয়ালি কি হৈছে মোৰ গ্ৰুপত যিমানবোৰ মোৰ ষ্টুডেন্ট আছে তেওঁলোকক কোনোবাই মোৰ এগেইনষ্টত কিছুমান কথা কৈ আছে শুনিছো তেখেতৰ নাম সো তেখেতে কি কৰিছে মোৰ ষ্টুডেন্টক তেওঁ ফোন কৰি পিনে তেখেতে মোৰ ভিডিও চাই ডেফিনেটলি ভিডিওটো চাব তেখেতে মোৰ ভিডিও চাই বহুত ভিডিও শেয়াৰো কৰিছে বলে তাৰ কাৰণে থ্যাংক ইউ আৰু নো থ্যাংক ইউ কাৰণ আপুনি মোৰ কথা মোৰ ষ্টুডেন্টক লগাইছে ডেফিনেটলি মই মোৰ ষ্টুডেন্টৰ পৰাই গম পাম সো তেখেতে কৈছে যে ইমান এক্সট্ৰা নলেজ কি লাভ আছে সব কিছুমান স্কুলৰ ষ্টুডেন্ট এনেকুৱা থাকে যোন বহুত সুকা তেওঁলোকে লাইফত উঠি গৈ থাকিব বিচাৰে আৰু কিছুমান এনেকুৱা আলটু ফালটু ষ্টুডেন্ট থাকে যোনে জাস্ট পঢ়াখিনিটো ভালকে নপঢ়ে বেলেগ ষ্টুডেন্টকো পঢ়িব নিদিয়ে স্কুল কলেজত আমি সবে এনেকুৱা কিছুমান পাইছো যোনে লাষ্টৰ বেঞ্চত বয় টানি টুনি কিবাকে পাস কৰে মানে যদি 35 পাসিং মাৰ্ক হয় পৰীক্ষাত তেওঁলোকে 36 37 পাই পিনে পাস কৰে লাইফতো তেনেকুৱা মানুহ পাব লাইফত এনেকুৱা মানুহ থাকিব যোনে উঠি গৈ থাকে পিছফালৰ পৰা টানিব চেষ্টা কৰে সো আপোনাৰ ক্যাৰেক্টাৰিষ্টিকটো তেনেকুৱা আপুনি নিজেও আগবাঢ়িব পাৰে নে আপুনি মোৰ ষ্টুডেন্টক আপুনি টানি পিছ পাব বিচাৰি আছে তাৰ ক্ষতিটো কাৰ লছটো আপোনাৰে বদনাম হৈ আছে এতিয়া এই ভিডিওটো কমসে কম 200 300 মানুহে চাব সো আপোনাৰ কথা তেনেকুৱা বহুতে গম পাব মই আপোনাক একচুয়ালি মই ফেসবুকত সাৰ্চ কৰিছিলো বাট নাপালো তো এই ভিডিওটো বনাব লগা হল এই কাৰণে কাৰণ যেহেতু মই গম পাও যে আপুনি মোৰ ভিডিও চাই সেই কাৰণে এই ভিডিওটো আপোনাৰ কাৰণে বনাইছো স্পেশালি আৰু এজন ৰেকি হিলাৰ এনেকুৱা ধৰণৰ ক্যাৰেক্টাৰিষ্টিক ৰাখিব নাপায় মানে নিজৰটো চাওক নিজে ভাল কৰক নিজৰটো আপুনি কেনেকৈ আপুনি ডেভেলপ কৰিব পাৰে হেতুই চাওক এনেকুৱা নহয় যে বেলেগ কোনোবাই বেলেগত শিকি আছে তাই টানি লৈ আহো বেলেগৰ কথা লগাও এবোৰ ভাল মানুহৰ স্বভাৱ নহয় একচুয়ালি সো ৰেকি হিলাৰ এজন এনেকুৱা হ'ব নাপায় ৰেকি হিলাৰ এজন যিমান পাৰে মডেষ্ট অনেষ্ট কাইন্ড তেনেকুৱা ৰাখিব পাৰে তেনেকুৱা একচুয়ালি হ'ব লাগে বাট যদি আপোনাৰ তেনেকুৱা ধৰণৰ ক্যাৰেক্টাৰিষ্টিক আপুনি খুব ভাল ৰেকি হিলাৰ এজন হ'ব নোৱাৰে আপুনি ভাল ৰেকি হিলাৰ এজন নহয় হয়তো আপুনি কোনজন গুৰুৰ ওচৰত শিকিছে মই গম নাপাও হয়তো গুৰুৱে কিজনে আপোনাক তেনেকৈ কৈছে শিকাইছে যে এনেকুৱা কৰিব লাগে সো আপুনি আপোনাৰ লগতে আপোনাৰ গুৰুক আপুনি বদনাম কৰি আছে সো হেয়াই আৰু মেইনলি চাব যেতে এক্সট্ৰা নলেজ সব বস্তুতে দৰকাৰ আজিকালি লাইফত অকল এটা ইনকাম কৰিলে নহয় মানুহে এক্সট্ৰা ইনফৰমেশন ৰাখি পিনে এক্সট্ৰা ইনকাম কৰিব চেষ্টা কৰে অকল এটা সোর্স অফ ইনকামত মানুহে টিকি নাথাকে যদি আপোনাৰ তেনেকুৱা মেন্টালিটি যে অকল এটা কামতে কৰিম এটাই হেৰি কৰিম সৰি আপুনি চাগে লাইফত বেছি উন্নতি কৰিব পাৰা নাই বা নোৱাৰে পিছলৈকে আৰু মোৰ ষ্টুডেন্টৰ পৰা দূৰতে থাকক তেওঁলোকে মোক জানে ভালকে তেওঁলোকে কি পাই আছে মোৰ ক্লাছত অকল ভিডিওত মই যিমানখিনি কথা শেয়াৰ কৰো ভাবক তেওঁলোকৰ লগত মই মোৰ ক্লাছত মই কিমান বস্তু শেয়াৰ কৰো তেওঁলোকৰ বহুত নলেজ বাঢ়ি আছে তেওঁলোক বহুত লাইফত আগবাঢ়ি গৈছে বহুত এনাৰ্জি ফ্লো হৈ আছে তেওঁলোকৰ সো আপোনালো বেষ্ট উইশেছ থাকিল শুদ্ধ পথত যেন আপুনি আহে আৰু যিমান পাৰে মোৰ ষ্টুডেন্টৰ পৰা দূৰতে থাকিব ঠিক আছে কাৰণ এনেকুৱা যাতে নহয় পিছত মই তেওঁলোকক কিবা টিপছ টেকনিক শিকাই দিও যত আপোনাৰে কিবা লছ হক বা আপোনাৰে কিবা প্ৰবলেম হৈ যায় আপুনি যেন এনেকুৱা নহয় যে আপুনি ৰেকি এনাৰ্জি কো ফিলে কৰিব নোৱাৰে সব যেন আপোনাৰ যদি এনাৰ্জি ব্লক হৈ যায় গুটে সাইডৰ পৰা গুটে চক্ৰবোৰ যদি ব্লক হৈ যায় একো যদি ফ্লো নহয় আপোনাৰ তেতিয়া হলে আপুনি ৰেকি লেভেলৰ পৰা একদম নরমাল মানুহ হৈ যাব সো তেনেকুৱা যেন নহয় ঠিক আছে সো লাষ্টত আকৌ এবাৰ কৈছো মোৰ ষ্টুডেন্টৰ পৰা দূৰতে থাকিব আৰু মোৰ কথা স্প্ৰেড কৰি লাভ নাই মোৰ কথা শিকি একো লাভ নাই একো নাই হেতু তেওঁলোকে জানে তেওঁলোকে কিবা পাইছে না পাইছে সো হে আইছিলে নেক্সট টাইম যদি মই এনেকুৱা ভিডিও বনাব নালাগে আৰু মই বেলেগ গ্ৰ্যান্ড মাষ্টাৰৰ নিচিনা নহয় যে মনে শুনি থাকিম বা হেৰি কৰিম মই যিমান পাৰো মই ভাল হেল্প কৰিম বাট যেতিয়া মোৰ এটা বেলেগ সাইড যেটো আছে হেতু হিচাপত মই এনেকৈ মানুহক এক্সপোজ কৰি বৰ ভাল পাওঁ সো যিমান পাৰে চাব যাতে মই এক্সপোজ কৰিব নালাগে কাকো এটো বেলেগ মানুহবোৰৰ কাৰণেও এটা মেছেজ হৈ থাকিলে থ্যাংক ইউ